কিচেন অফ অংকিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ৰেচিপিটো বনাব লৈছোঁ মাছ দি। তাৰ কাৰণে এনেদৰে মই মাছকেইটা ভালকৈ কাটি ধুই ল'ম আৰু এতিয়া মাছকেইটা ধোৱা হৈ গৈছে আৰু এনেদৰে কোমোৰা মই এফাল লৈছোঁ, এইখিনি বাকলি গুচাই ভালকৈ ধুই লৈছোঁ। ঔটেঙা লৈছোঁ এফাল আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ পিহনাখনেৰে পিহি ল'ম। আৰু প্ৰথমতে এনেদৰে কটাৰীখনেৰে মই কাটি অকণমান সৰু কৰি লৈছোঁ আৰু এতিয়া পিহনাখনেৰে এইখিনি ভালকৈ মিহিকৈ পিহিম আৰু এইখিনি এতিয়া পিহি লোৱা হৈ গৈছে। আৰু ইয়াতে মই এতিয়া এফাল পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু এতিয়া মাছ লৈছোঁ 3 পিচ আৰু ইয়াতে মই এতিয়া নিমখ হালধি ভালকৈ সানি ল'ম আৰু এনেদৰে মই এতিয়া নিমখ হালধিখিনি সানি লৈছোঁ আৰু আনফালে এতিয়া মই কেৰাহীখন পাতি দিছোঁ আৰু ইয়াতে দিছোঁ সৰিয়হৰ তেল আৰু তেলখিনি গৰম হোৱাতে এনেদৰে মাছকেইটুকুৰ ফ্ৰাই কৰি ল'ম আৰু এনেদৰে মাছকেইটুকুৰ মই ভালকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি এতিয়া ফ্ৰাই কৰা হৈ গৈছে। এনেদৰে তুলি ল'ম আৰু এতিয়া ইয়াতে মাছ ফ্ৰাই কৰা তেলখিনি ৰৈ গৈছে আৰু এইখিনি তেলতে মই দিছোঁ 4-5টা কেঁচা জলকীয়া আৰু অকণমান পাঁচফোৰণখিনি অকণমান ৰঙচুৱা হোৱাতে মই ইয়াত দিছোঁ কাটি ৰখা পিঁয়াজফাল দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ অকণমান ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম আৰু পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে পিহি ৰখা কোমোৰা জালিকণ দি দিছোঁ আৰু কোমোৰা জালিখিনি দি মই এনেদৰে হেতাপাতেৰে ভালকৈ লৰাই ল'ম আৰু ইয়াতে মই এতিয়া জোখমতে ৰং গুড়া আৰু নিমখ দি ল'ম। সোৱাদ অনুসৰি এতিয়া নিমখ দি লৈছোঁ আৰু এনেদৰে এতিয়া ভালকৈ লৰাই ল'ম এইখিনি আৰু এতিয়া ঔটেঙা টুকুৰ ইয়াৰ ওপৰতে দি থৈছোঁ। থৈ এতিয়া ঢাকনখন লগাই 10 মিনিটমান মিডিয়াম ফ্লেমত মই সিজিবলৈ দিম আৰু এতিয়া ঢাকনাখন এনেদৰে খুলি এইখিনি লৰাই ল'ম আৰু অকণমান সময় এনেদৰে ৰাখি দিম। পুনৰ আকৌ ঢাকনাখন খুলি এনেদৰে অকণ সময় লৰাই ভাজি ল'ম আৰু ঔটেঙাখিনি মই এইখিনি সময়তে অকণমান এনেদৰে ভাঙি দিছোঁ। ভাঙি দিলে অকণমান মাছৰ জোলখন টেঙা হয়, ভাল লাগে খাবলৈ। আৰু মই আনফালে গৰম পানী কৰি ৰাখিছোঁ। এতিয়া জোখমতে মই ইয়াতে পানী দি দিছোঁ পানীখিনি এতিয়া মই উতলিবলৈ দিছোঁ আৰু উতলোতে এতিয়া মাছ কেইপিচ দি দিছোঁ। মাছখিনি এনেকৈ অকণমান লাহেকৈ লৰাই দি এতিয়া মই ঢাকনখন লগাই ৰাখি দিম আৰু এইখিনি এতিয়া অকণ সময় 5 মিনিটমান সময় ভালকৈ উতলিবলৈ দিছোঁ আৰু এতিয়া আকৌ পুনৰ ঢাকনখন খুলি দিয়ে অকণ সময় লৰাম আৰু এনেদৰে যিসকলে জালি কোমোৰা আৰু মাছ বনাই খোৱা নাই তেওঁলোকে খাব ভাল পাব খাই। আৰু আজিৰ ৰেচিপিটো আপোনালোকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়াহ'লে আজিলৈ বাই বাই।